আপুনি নিশ্চয় শুনিছে যে হনুমানজীয়ে কলিযুগৰ শেষলৈকে নিজৰ শৰীৰতেই থাকিব। এই কথাষাৰৰ কিমান সত্যতা আছে? তেখেতে আজিও এই পৃথিৱীতে বাস কৰে। তেখেতে ক'ত থাকে, কেতিয়া কেতিয়া ক'ত ক'ত উপস্থিত হয় আৰু তেখেতৰ দৰ্শন কেনেকৈ আৰু কিদৰে কৰিব পাৰি, এই সকলোবোৰ প্ৰশ্ন আপোনাৰ মগজুলৈ হয়তো নিশ্চয় আহে। কিন্তু জানো এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আপুনি পাইছে? নিশ্চয় পোৱা নাই। কিন্তু এতিয়া নিশ্চিত থাকক বন্ধুসকল, এই ভিডিঅ'ই আপোনাৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ দি যাব। মই এই ভিডিঅ'ত হনুমানজীৰ বিষয়ে প্ৰত্যেকটো বিৱৰণ বিচাৰি লৈ আহিছোঁ। বন্ধুসকল, ৰামায়ণৰ পৰা মহাভাৰতলৈকে, ত্ৰেতা যুগৰ পৰা কলিযুগলৈকে য'ত য'ত যি মহাকাব্য, মহাগ্ৰন্থ, বেদ আৰু মহাপুস্তকত হনুমানজীৰ বিষয়ে উল্লেখ আছে, এই সকলোবোৰ মই আপোনাক এডাল মালাত বান্ধি থোৱা মণিৰ দৰে একাদিক্ৰমে কৈ যাম। বন্ধুসকল, মোৰ চেনেলটোক আপোনাৰ সহায়ৰ প্ৰয়োজন, গতিকে চেনেলটোক ছাবস্ক্ৰাইব নকৰাকৈ গুচি নাযাব। মই আছোঁ আপোনালোকৰ লগত হীৰেণ, আৰু আহক ৰহস্যৰ পৰা পৰ্দা দূৰ কৰোঁ। सारू जुग पर ताप तुम्हारा, हे पर सिद्ध जगत उजियारा। संकट कटे मिटे सब पीरा, जो सुमिरे हनुमत बलबीरा। अंत काल रख बलपुर जाई, जहाँ जन्म हरि भक्त कहाई। और देवता चित्त न धरई, हनुमत से ही सर्व सुख करई। বন্ধুসকল, চাৰিওটা যুগতে হনুমানজীৰ প্ৰতাপ উজাগৰ আছে। হনুমানজীৰ অবিহনে অন্য কোনো দেৱতাৰ চিত্ৰ ধৰিবলৈ আমাৰ প্ৰয়োজন নাই। হনুমানজী এই পৃথিৱীত আমাৰ মাজত সশৰীৰেৰে মজুত আছে। কোনো ব্যক্তিয়ে শ্ৰীৰামৰ কৃপাৰ অবিহনে কোনো ধৰণৰ সুখ সুবিধা পাব নোৱাৰে। শ্ৰীৰামৰ কৃপা পাবৰ বাবে আমি হনুমানজীক সুখী কৰিবই লাগিব। তেখেতৰ আজ্ঞাৰ অবিহনে কোনো শ্ৰীৰামৰ কৃপা পাব নোৱাৰে। হনুমানজীৰ চৰণত গ'লে সকলো ধৰণৰ সুখ সুবিধাৰ প্ৰাপ্তি হয়। ইয়াৰ লগতে যেতিয়া হনুমানজীয়ে আমাৰ ৰক্ষক হয়, আমাৰ কোনো অন্য দেৱতা, বাবা, সাধু, জ্যোতিষ আদি পূজা কৰাৰ কোনো প্ৰয়োজন নাই। বন্ধুসকল, হনুমানজী কলিযুগৰ চবতকৈ জাগৃত দেৱতা। কলিযুগত হনুমানজীৰ ভক্তিয়ে মানুহক সুখ আৰু সংকটৰ পৰা বচাবলৈ সক্ষম হয়। বহুত মানুহে কোনো বাবা, দেৱী, দেৱতা, জ্যোতিষ আৰু তান্ত্ৰিকৰ চক্ৰত য'ত ত'ত ঘূৰি ফুৰে আৰু শেষত তেওঁলোকে নিজৰ জীৱনটোকেই নষ্ট কৰি লয়, কাৰণ তেওঁলোকে হনুমানজীৰ ভক্তিৰ শক্তিক চিনি নাপায়। বন্ধুসকল, হনুমানজীক শ্ৰেষ্ঠ দেৱতা বুলি কিয় কয়? ইয়াৰ মই আপোনালোকক 4টা কাৰণ ক'ম। প্ৰথম কাৰণটো হ'ল যে তেওঁ এক সত্য ছুপাৰমেন হয়। দ্বিতীয়তে, তেওঁ নিজেই মহাশক্তিশালী হোৱাৰ স্বত্তেও ভগৱানৰ প্ৰতি সমৰ্পিত থাকে। তৃতীয়তে হ'ল তেওঁ নিজৰ ভক্তক সহায় বহুত জলদি কৰে। আৰু চতুৰ্থটো হ'ল তেওঁ আজিও সশৰীৰেৰে এই পৃথিৱীত মজুত আছে। এই ব্ৰহ্মাণ্ডত ঈশ্বৰৰ পিছতে যদি কোনো শক্তি আছে, সেয়া হ'ল হনুমানজী। মহাবীৰ বিক্ৰম বজৰংবলীৰ সন্মুখত কোনো ধৰণৰ মায়াবী শক্তি টিকিব নোৱাৰে। বন্ধুসকল, কিন্তু আজিলৈকে কিয় জীয়াই আছে হনুমানজী? হনুমানজী এই কলিযুগৰ শেষলৈকে নিজৰ শৰীৰতেই থাকিব। তেখেতে আজিও এই পৃথিৱীতে বিচৰণ কৰে। হনুমানজী ধৰ্মৰ ৰক্ষাৰ বাবে অমৰতাৰ বৰদান প্ৰাপ্ত আছিল। এই বৰদানৰ কাৰণেই হনুমানজী আজিও জীৱিত আছে আৰু তেওঁ ভগৱানৰ ভক্ত তথা ধৰ্ম ৰক্ষাত লাগি আছে। বন্ধুসকল, যেতিয়া কল্কী ৰূপত ভগৱান বিষ্ণুৱে অৱতাৰ ল'ব, তেতিয়া হনুমানজী, পৰশুৰাম, অশ্বত্থামা, কৃপাচাৰ্য, বিশ্বামিত্ৰ, বিভীষণ আৰু ৰাজাবলী সাৰ্বজনিক ৰূপত উপস্থিত হৈ যাব। কলিযুগত শ্ৰীৰামৰ নাম লোৱাসকল আৰু হনুমানজীৰ ভক্তি কৰাসকলহে সুৰক্ষিত থাকিব। হনুমানজী সীমাহীন শক্তিশালী আৰু মহাবীৰ হয়, আৰু তেখেতৰ সন্মুখীন কোনোৱে কৰিব নোৱাৰে। ধৰ্মৰ এই স্থাপন আৰু ৰক্ষাৰ কাৰ্য 4জন দেৱ দেৱীৰ হাতত আছে: দুৰ্গা, ভৈৰৱ, হনুমানজী আৰু পৰশুৰাম। বন্ধুসকল, ৰামজীয়ে লংকা বিজয় কৰি অযোধ্যালৈ ঘূৰি আহোঁতে শ্ৰীৰামজীক যুদ্ধত সহায় কৰা বিভীষণ, সুগ্ৰীৱ, অংগদ আদিক কৃতজ্ঞতা স্বৰূপে উপহাৰ দি থাকোঁতে হনুমানজীয়ে শ্ৰীৰামক সেৱা কৰি কৈছিল যে, হে বীৰ শ্ৰীৰাম, যেতিয়ালৈকে পৃথিৱীত ৰাম কথা প্ৰচলিত থাকিব, তেতিয়ালৈকে নিঃসন্দেহে মোৰ প্ৰাণ এই শৰীৰত বাচি থাকিব। যাৰ বাবে শ্ৰীৰামে তেখেতক আশীৰ্বাদ দি কয় যে, হে কপিশ্ৰেষ্ঠ, এনেদৰেই হ'ব, ইয়াত কোনো সন্দেহ নাই। এই সংসাৰত যেতিয়ালৈকে মোৰ কথা প্ৰচলিত থাকিব, তেতিয়ালৈকে তোমাৰ কীৰ্তি অমৃত হৈ থাকিব আৰু তোমাৰ শৰীৰত প্ৰাণো বাচি থাকিব। যেতিয়ালৈকে এই সংসাৰত লোক বনি থাকিব, তেতিয়ালৈকে মোৰ কথাও স্থিৰ থাকিব।
ত্ৰেতা যুগত পৱনপুত্ৰ হনুমানে কেশৰী নন্দন ৰূপত জন্ম ল'লে আৰু তেওঁ শ্ৰীৰামৰ ভক্ত হৈ তেখেতৰ চৰণত গোটেই জীৱন ছায়াৰ দৰে হৈ থাকিল। বাল্মীকি ৰামায়ণত হনুমানজীৰ সম্পূৰ্ণ চৰিত্ৰৰ উল্লেখ পোৱা যায়। বন্ধুসকল, দ্বাপৰ যুগত হনুমানজীয়ে ভীমৰ পৰীক্ষা লৈছিল। মহাভাৰতত প্ৰসংগ আছে যে ভীমে তেওঁ নেগুডাল ৰাস্তাৰ পৰা আঁতৰাবলৈ কৈছিল। তেতিয়া হনুমানজীয়ে কৈছিল যে তুমিয়ে আঁতৰাই লোৱা। তেতিয়া ভীমে তাৰ নিজৰ পূৰা শক্তি লগায়ো কিন্তু হনুমানজী নেগুডাল অলপো লৰচৰ কৰিব নোৱাৰিলে। এইদৰেই এবাৰ হনুমানজীৰ দ্বাৰাই শ্ৰীকৃষ্ণই নিজৰ পত্নী সত্যভামা, সুদৰ্শন চক্ৰ আৰু গৰুণ্ডৰ শক্তিৰ অহংকাৰৰো পতন কৰাইছিল। বন্ধুসকল, যদি মানুহে সম্পূৰ্ণ শ্ৰদ্ধা আৰু বিশ্বাসেৰে হনুমানজীৰ আশ্ৰয় গ্ৰহণ কৰি লয় তেতিয়াহ'লে তুলসী দাসৰ দৰে আমাৰো হনুমানজীক দেখা পোৱাৰ সৌভাগ্য প্ৰাপ্ত হ'ব। কলি যুগত হনুমানজীয়ে তেখেতৰ ভক্তসকলক তেওঁৰ উপস্থিতিৰ অনুভৱ কৰাই আহিছে। বন্ধুসকল, এই বচন হনুমানজীয়ে তুলসী দাসক কৈছিল, চিত্ৰকূটৰ ঘাটত ভয় চন্তন বীৰ, তুলসী দাস চন্দন ঘিছে, তিলক দেত ৰঘুবীৰ। বন্ধুসকল, ক'ত থাকে হনুমানজী? হনুমানজী কলিযুগত গৰ্ধমাধন পৰ্বতত বাস কৰে এইবুলি শ্ৰীমদ ভাগৱত গীতাত বিৱৰণ পোৱা যায়। একবাৰ ভীমে সহস্ৰ দল কমল ল'বলৈ গৰ্ধমাধন পৰ্বতৰ বনৰ পাইছিলগৈ, য'ত তেওঁ হনুমানজীক শুই থকা দেখিছিল আৰু হনুমানজীয়েও ভীমৰ অহংকাৰ পতন তেতিয়া কৰাইছিল। বন্ধুসকল, গন্ধমাধন পৰ্বতৰ বিষয়ে বহুত পৌৰাণিক গ্ৰন্থত উল্লেখ পোৱা যায়। মহাভাৰতৰ কথাবোৰতো গৰ্ধমাধন পৰ্বতৰ উল্লেখ পোৱা যায়। হিন্দুৰ মান্যতাৰ অনুসৰি মনা হয় যে ইয়াত বিশালকায় পৰ্বতমালা আৰু বনাঞ্চলত দেৱতাসকলৰো উপস্থিত হয়। পৰ্বতৰ ভিতৰত শ্ৰেষ্ঠ এই পৰ্বতত ঋষি কাশ্যপেও বাস কৰে। গন্ধমাধন পৰ্বতলৈ কোনো ধৰণৰ যান বাহনেৰে যাব পৰা নাযায়। বন্ধুসকল, আচলতে বৰ্তমান ক'ত আছে এই গন্ধমাধন পৰ্বত? এই নামেৰে আৰু এক পৰ্বত ৰামেশ্বৰামৰ ওচৰতে অৱস্থিত, য'ৰ পৰা হনুমানজীয়ে সমুদ্ৰ পাৰ কৰিবলৈ জাপ মাৰিছিল। কিন্তু আমি সেই পৰ্বতৰ কথা কোৱা নাই। আমি কৈ আছোঁ হিমালয়ৰ কৈলাশ পৰ্বতৰ উত্তৰ ফালে অৱস্থিত গন্ধমাধন পৰ্বতৰ বিষয়ে। এই পৰ্বত কুবেৰৰ ৰাজ্যৰ ক্ষেত্ৰৰ আছিল। সুমেৰু পৰ্বতমালাৰ চাৰিওদিশত অৱস্থিত গঞ্জগণ্ড পৰ্বতমালাৰ মাজৰে এক পৰ্বতক সেই সময়ত গৰ্ধমাধন পৰ্বত বুলি কোৱা হৈছিল। বৰ্তমান এই ক্ষেত্ৰ তীব্ৰত এলেকাত আছে। তেন্তে বন্ধুসকল, আপোনাৰ আজি এই ভিডিঅ'টোৰ বিষয়ে কি মত আছে সেয়া ভিডিঅ'ৰ কমেণ্ট বক্সত গৈ আমাক কওক। চেনেলটোক ছাবস্ক্ৰাইব নকৰাকৈ গুচি নাযাব। লগ পাম নেক্সট এটা সুন্দৰ ভিডিঅ'ৰ সৈতে অন্য এটা নতুন বিষয়ত। তো জয় শ্ৰীৰাম, জয় বজৰংবলী।